নমস্কাৰ আটাইলৈকে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম কোন ঠাই কি নামেৰে জনা যায় আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এক নম্বৰতে হ'ল পূবৰ মেনচেষ্টাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শুৱালকুছি পূবৰ মেনচেষ্টাৰ বুলি শুৱালকুছিক কোৱা হয় দুই নম্বৰত হ'ল পূবৰ আমাজন ইয়াৰ উত্তৰটো হ'ব দিহিং পাটকাই বৰ্ষাৰণ্য পূবৰ আমাজন বুলি দিহিং পাটকাই বৰ্ষাৰণ্যক কোৱা হয় ৩ নম্বৰতে আছে আমাৰ পূবৰ স্কটলেণ্ড ইয়াৰ উত্তৰটো হ'ব মেঘালয় পূবৰ স্কটলেণ্ড বুলি মেঘালয়ক কোৱা হয় ৪ নম্বৰতে হ'ল অসমৰ চাহৰ ৰাজধানী ইয়াৰ উত্তৰটো হ'ব যোৰহাট অসমৰ চাহৰ ৰাজধানী যোৰহাট ৫ নম্বৰতে হ'ল অসমৰ পিৰামিড ইয়াৰ উত্তৰটো হ'ব চৰাইদেউৰ মৈদাম ৬ নম্বৰ প্ৰশ্নটো হ'ল অসমৰ স্কটলেণ্ড ইয়াৰ উত্তৰটো হ'ব হাফলং অসমৰ স্কটলেণ্ড বুলি হাফলঙক কোৱা হয় ৭ নম্বৰ প্ৰশ্নটো আমাৰ হৈছে শ্যামলী উপত্যকাৰ দেশ শ্যামলী উপত্যকাৰ দেশ বুলি কোনখন ঠাইক কোৱা হয় ইয়াৰ উত্তৰটো হ'ব ত্ৰিপুৰা আমাৰ ৮ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ তৈলনগৰী ইয়াৰ উত্তৰটো হ'ব ডিগবৈ অসমৰ তৈলনগৰী বুলি ডিগবৈক কোৱা হয় ইয়াৰ পিছত ৯ নম্বৰ প্ৰশ্নটো হৈছে পূবৰ ছুইজাৰলেণ্ড বুলি কোনখন ঠাইক কোৱা হয় ইয়াৰ উত্তৰটো হ'ব নাগালেণ্ড হ'ল পূবৰ ছুইজাৰলেণ্ড ইয়াৰ পিছত আছে ১০ নম্বৰ আৰু আজি আমাৰ এই ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন অসমৰ পঞ্চতীৰ্থ ইয়াৰ উত্তৰটো হ'ব অসমৰ পঞ্চতীৰ্থ বুলি হাজোক কোৱা হয় ধন্যবাদ আটাইলৈকে আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব